আমাৰ জীৱনৰ পৃষ্ঠা। তুমিতো জানাই মোৰ নিজৰ বুলিবলৈ বিশেষ একো নাই। আছে মাথো কেঁচা পাতৰ ৰস লাগি কলা পৰা দুখন হাত, গুৰুহা ফটা দুখন ভৰি, এনিমিয়াত হেতা পৰা দুটা চকু আৰু অনগ্ৰসৰ বুলি এটা সম্বোধন। পিছে জানানে, মোৰো আছে এটা জীৱন। অন্যৰ দৰে সহজ নহয় আমাৰ দিনবোৰ। পুৱা হাৰ পাবলৈ কলঘৰৰ কৰ্কশ বিংগুলটোৱে আমাৰ এলাৰ্ম। প্ৰজন্ম ধৰি নিয়োজিত চাহ উৎপাদনত প্ৰত্যেকবিধ চাহৰ নাম আমাৰ জিভাৰ আগত, অথচ খাওঁ বুলি ভাল চাহ এটুপি নাথাকে ঘৰত। মিঠা গোন্ধত পৰুৱাই শাৰী পতাৰ দৰে আমিও শাৰী পাতোঁ ৰাতিপুৱাতে কলঘৰৰ সন্মুখত, কেতিয়াবা বাঁহী ভাত অকণ খাই, কেতিয়াবা লঘোণত। তাৰ পাছত চালান চাই জাকে জাকে ভিন্ন দিশত লৰ দিওঁ, ঠিক মৰু দেশৰ ভেড়াবোৰৰ দৰে। পিছে পিছে বাগাল ৰূপী একোজন চৰ্দাৰ। ফাগুনৰ মৃদু পৱনৰ সুৰত নাচি থকা একটি কলি দুটি পাতৰ তালত তাল মিলাই নাচে আমাৰ হাতৰ আঙুলি। ঠিক একে সময়তে বিপদ সংকুল পথত অহৰহ চলি থাকে আমাৰ খোজ, য'ত আমাৰ প্ৰতীক্ষাত ৰৈ থাকে বৰল, পাতবিছা, বিষাক্ত সাপ আৰু নানান পোক। সকলো মান অভিমান পাতৰ সৈতে টুকুৰিটোত সামৰি হাঁহি মুখেৰে সহি যাওঁ চৰ্দাৰৰ মুখৰ পৰা নিগৰিত গালি সপনি। জেঠমহীয়া প্ৰখৰ ৰ'দত চিৰিচৰ ছাঁহত বহি খোৱাৰ মজা এচি ৰুমতকৈও বেছি সঁচা। আৰু বাৰিষা থিয় হৈ পেট ভৰোৱাৰ কথা কি ক'বা, ভৰিৰ আঙুলি ফাঁকত জোক এটাই পেট ভৰাই থাকে একে সময়তে, গম নোপোৱাকৈ মনে মনে। তাৰ মাজতো চব্জি ভগাই খাই সকলোৱে পৰম তৃপ্তিৰে, আৰু কৰোঁ অলপ হাঁহি ধেমালি। নিজৰ বুলিবলৈ সেইখিনিয়ে আমাৰ সময়। গধূলি পুনৰ শাৰী পাতোঁ, পাতৰ বোজাত পেকা হোৱা শৰীৰটো পোনাই লৈ দীঘল খোজ দিওঁ ঘৰলৈ বুলি। পিছে ঘৰতো ৰৈ থাকে অন্য এক ৰুটিন। এনেদৰে চলি আছে আমাৰ দিনবোৰ, অত্যন্ত ব্যস্ত আমি জীয়াই থকাৰ যুঁজত। দেশৰ কথা দহৰ কথা ভাবিবলৈ আহৰিয়েই নাই। যদিও আমি কাৰো অপকাৰ কৰা নাই, তথাপিও আমি লাঞ্ছিত, বঞ্চিত, অপমানিত। আমাৰ সময়ো নাই, সামৰ্থ্যতাও নাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ। গোপনে বুকুত বিষ এটা লৈ পুনৰ নিজ কৰ্মত ব্ৰতী হৈ ৰওঁ। অন্যৰ দৰে সহজ নহয় আমাৰ জীৱন। কোম্পানীয়ে দিয়া খৰিৰে নুজুৰে বছৰ, কোম্পানী দিয়া ৰেচনেৰে নুপুৰে আমাৰ উদৰ, কোম্পানীয়ে দিয়া মজুৰিৰে নচলে আমাৰ ঘৰ, কোম্পানীৰ চিকিৎসাৰে নাবাচে আমাৰ জীৱন, কোম্পানীয়ে দিয়া কটাৰীৰে কাটিব নোৱাৰি কলম, কোম্পানীৰ তিৰপালে বচাব নোৱাৰে আমাৰ তন। কামৰ প্ৰাপ্যক চাই সদায় অসন্তুষ্ট আমাৰ মন, তথাপিও নোৱাৰোঁ জ্বলাব প্ৰতিবাদৰ অগনি। হৃদয়ত চেপা হৈ ৰৈ যায় অত্যাচাৰৰ বিৰুদ্ধে এক ধ্বনি, আৰু ভগৱানৰ প্ৰতি হিয়া ভৰা এটা কাতৰ বিননি। আমাৰো আছে এটা জীৱন, পিছে অন্যৰ দৰে সহজ নহয় আমাৰ দিনবোৰ।